তো হেল্ল' দোস্ত, মোৰ নাম নিকিবুল। আপোনালোকে চাই আছে নিকিবুল ব্লগ। আৰু আজি আমি যাম ৰেল লাইনত, কাৰণ আজি বেলেগ ভিডিঅ' নাই, সেইকাৰণে আজি ৰেল লাইনত অলপমান ফটোশ্বুট কৰিবলৈ যাম। তো ভিডিঅ'টো চাই আছে ৰিজুল আহমেদ আৰু নাটুক বছ। আজি এন্দে মোক অলপ সহায় কৰিব, তো যাই থাকোঁ ভিডিঅ' কৰিবলৈ। এইটো আমাৰ ৰিজুল আছে আৰু আমাৰ নাটুক বছ চাইকেল লৈ আছে। তো ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইবটো কৰি দিব। আপোনালোকে বেছি ভালকৈ ভিডিঅ'টো নাচায়ে, কাৰণ আমাৰ ভিউ নহয়, তো বহুত কষ্ট হয় আমাৰ ভিডিঅ' বনাওঁতে। তো ছাবস্ক্ৰাইবটো কৰিব ভাই কল। তো ভিডিঅ'টো চাই থাকক। আৰু ইয়াৰ পৰা আৰম্ভ হ'ল আমাৰ ষ্টেচন। ইয়াৰ পৰাই আমি ষ্টেচনত যাম। তাতে ৰেল এখন ৰখাই আছে আৰু ৰিজুলে ইয়াত ইণ্ট্ৰ মাৰি আছে বহি হেলে, চাব পাৰে আপোনালোকে, পাগলৰ নিচিনাই। আৰু আমি এতিয়া আহি পাইছোঁ ষ্টেচনলৈ। এইটো আমাৰ ৰিজুল এই জংঘলৰ মাজত হাগি হেলাই ইণ্ট্ৰ কৰিছে। কেইটা ইণ্ট্ৰ মাৰে আছে। নাটুক মাহাজান পানী লৈ আহিছে খাবলৈ। পানীটো খাই লওঁ ৰ, আমি খাওঁ বাদ দিছে। আমি এইখন ৰেল বহুত দিনৰ পৰা ইয়াতে আছে। আৰু আজি এই খালটোত মাছৰ আছে নেকি? ট্ৰেইন ৰখাইছে, আপোনালোকে খাব পাৰে। তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বলক। পানী খাওঁ। এতিয়া আমি ৰেল লাইনত আহিছোঁ। ৰেল লাইনত মানুহ বেছি নাই। আগতে আমি যেতিয়া আহিছিলোঁ কি বুলি কয়, কৰোণা ভাইৰাছ নহওঁতে যেতিয়া আমি গধূলি আহিছিলোঁ, বহুত ট্ৰেইন অহা যোৱা কৰিছিল আৰু মানুহবিলাকে উঠি পেলাই গৈছিল। আজিকালি বেছিভাগ মানুহ ট্ৰেইনত দেখাই নাপায়। আৰু কৰোণা হৈ হ'লে আমাক বহুত অসুবিধা দিছে, আৰু কি ক'ম আৰু বেলেগ ক'বলৈ নাই। তো ভিডিঅ'টো চাই থাকক। আমি ওপৰত যাম এতিয়া। ট্ৰেইন অলপ দেৰি হোৱাত আহিব, তো আপোনালোকক দেখাম। তো ট্ৰেইন এখন আহি আছে, তাকে আপোনালোকক দেখাম। আৰু এখন ট্ৰেইন ইয়াতে ৰখাই থৈ দিয়া আছে, চাই থাকক, ভাল লাগিব। এখন ট্ৰেইন আহিছিল, ক'তবা গ'ল। ট্ৰেইনৰ মাত শুনিছিলোঁ দেখোন। অলপমান দেৰি হোৱাতে আহিব গম পাই। তো আমি ইয়াতে বহি লওঁ। এইটো নাটুক বিমল পাণ মছলা খাই আছে। অলপমান এডভাৰটাইজ কৰি দিওঁ। এবাগে চাচোন, এডভাৰটাইজ ধৰি এডভাৰটাইজ বিমলৰ এডভাৰটাইজ। বিমল পাণ মছলা আহে কেইচৰৰ দাম। ট্ৰেইন চেইন নাই, মানুহ নাই, তো মই ছাগলটো দাদা ৰ'ব ট্ৰেইনখন কেইটা বজাত আহিব কওকচোন। দাঁড়িব নালাগে, কওকচোন ট্ৰেইনখন কেইটা বজাত আহিব জানানে আপুনি? দাদাটো একোৱেই নকয়, আমি বেলেগ সুধিব যাওঁ। নামি লওঁ ইয়াত, নামি লৈ আপোনালোকক এখন গাড়ীৰ ওচৰলৈ যাই দেখাওঁ। ভয়ে লাগে ট্ৰেইনৰ কাষত যাব, কাৰণ ভিডিঅ' বনাইছোঁ যাতে দেখাবই লাগিব। ইয়াতকৈ মই আগত নাযাওঁ, ভয় লাগে মোৰ। এই তিনিজনমান দাদাই ফটো তুলি আছে।
আৰু এই ৰিজুল আৰু নাটুক বছে ট্ৰেইনৰ তলত কি কৰি আছে চাওচোন আমি কাষলৈ যাই আৰু ৰিজুলাতে এই পগলাতে এই দু কি এতে গাড়ী তলত কি কৰি আছে চাব পাৰে তো মই ফুটকি লয় আৰু ভিতৰত ফুলকুনিয়া নুফুলকি দে দাদা তো এৰে ভিতৰত এনে বহি আছে মোৰ বহিবলৈ ভয় লাগে দেখোন এইবিলাক চোকা হয় ইয়াৰ কাষলৈ গ'লে মানুহ মৰি যায় বিশেষ বেছি ভয় লগা কাৰণ নহয় কাৰণ ইয়াত ইঞ্জিন নাই গাড়ীখন যাব নোৱাৰে তো বেছি ভয় লগা কথা নহয় তো ৰেল আহি গৈছে তে ৰেলখন আপোনালোক দখম ইয়ো ব্ৰো ৰেল আহি গৈছে মই 3 জন মান দাদাক যদি দেখালো সেই 3 জন দাদাই মোক ইউটিউব চেনেলটো সাবস্ক্রাইব কৰি দিলে সেইকাৰণে ধন্যবাদ আৰু সেই 3 জন দাদাই ডিম্পু বৰুৱাৰ কৰ্মচাৰী আছিল তো ভাল লাগিলে সিলিং বনোৱা তো ভাল লাগিলে এন্দক লগ পাই আৰু মোৰ এহানি ভিডিঅ' আছিল আৰু এতিয়া আমি দুটামান ফটোশুট লম সেই ফটোশুট থেনি আপোনালোকক ভিডিঅ'ত দিম তো বাই বাই আৰু বেলেগ ভিডিঅ' লাগে যদি তেনেহ'লে লাইক আৰু সাবস্ক্রাইব তো কৰি দিব